ক্ষুধা করিম নিবারণ। সুন্দর মোহনীয়া রূপ সঁচাই সঁচাই প্ৰভুৱে সৃষ্টি কৰিছে এই ধৰণীখন অতি বিনন্দীয়া ৰূপে। পিতা, বিনা দুখে তুমি মোৰ লগতে কৰিলা সম্পৰ্ক ছেদ, কিন্তু পিতা তাৰ বাবে মোৰ অলপো নাই আক্ষেপ। এই বন্য জীৱনে মোক কৰিছে মোহিত। এনে ভাৱ হয় চিৰদিন যেন মই এই বনৰ মাজতে কি যে সুন্দৰ হৰিণ এইটো, কিন্তু ইমানে ভয়াতুৰ কিয়? সাৱধান যুৱক, এইটো মোৰ হৰিণ, ইয়াক ধৰিবলৈ তুমি বৃথা চেষ্টা নকৰিবা। কোন তুমি? দানৱ নে কিবা অত্যাচাৰী ব্যাধি? জিভা সংযত কৰি কথা কবা যুৱক। নিৰীহ প্ৰাণীৰ ওপৰতে কৰিছা অত্যাচাৰ। নহওঁ দৈত্যদান। কিয় ধৰিব বিচাৰিছা এই বনৰ হৰিণকে? ইয়াক বনৰ মাজতে থাকিবলৈ দিয়া। উপদেশ মোৰ নাই প্ৰয়োজন। পুনৰ কৈছো, হৰিণাটোক মোক ধৰিবলৈ দিয়া। ইমান বুজালো তথাপিতো নুবুজিলা তুমি। আৰু যদি মই ইয়াকে ধৰিব নিদিওঁ কি কৰিবা তুমি? তেন্তে বলপূৰ্বক ভাৱে নিবলৈ মই কৰিম চেষ্টা। বেছ তেন্তে সেই হওক। যুৱকৰ নাই এওঁ কোনো